মৰমৰ দীপ। মোৰ মৰমৰ দীপশিখা, পোনপ্ৰথমে মোৰ হিয়াৰ অলেখ অযুত মৰম ভালপোৱা তোমালৈ জ্ঞাপন কৰিছোঁ। আৰু তাৰ পিছতেই আজি তোমাক তোমাৰ জন্মদিনৰ অলেখ 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 শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ তুমি কুশলে আছা। বৰ্তা আৰু বৰমাক মোৰ শ্ৰদ্ধা জনাবা আৰু দাদাক মোৰ মৰম দিবা। সকলোৱে কবিতাই লিখোঁ, কিন্তু ভাবিলোঁ আজি তোমালৈ চিঠিকে লিখোঁ। কিমানবোৰ যে কথা তোমাক ক'ব আছে, কিমানবোৰ কথা যে ক'ব ৰৈয়ে থাকি গ'ল, কোৱাই নহ'ল। ইমান দূৰণিত গুচি গ'লা, কথা ক'বলৈও নাই। ফোন নম্বৰটো হেৰাই আছিলে, পালোঁ বুলিহে। তুমিতো মাজে মাজে গুপ্ত হৈ যোৱা, জানোচা ক'ত বা লুকাই থাকা। তোমালৈ জানা বৰ মনত পৰে। তোমাৰ বা পৰেনে নাই, মোৰ যে ইমান মনত পৰে। তোমাৰ হাঁহিটো, তোমাৰ নহয় মানে আমাৰ হাঁহি, মোৰো হাঁহি আছে লগতে। আমাৰ কথাবোৰ, উৎপাতবোৰ। তোমাক যে লগ পাইছিলোঁ ক্লাছ 8ত থাকোঁতে, উজনিৰ গাভৰু ছোৱালীজনী গোলাঘাটৰ পৰা আমাৰ দেৱদৰ নগৰলৈ আহিছিলে। এজনী আজলি, পাগলী নহয় যেনিবা, আজলি, লাজুকীয়া, মৰম লগা, মাগুৰ বৰণীয়া আৰু দীঘল কঁকাললৈকে পৰা চুলি দাড়ি থকা এজনী, কি ক'ম, আহোমৰ জীয়াৰী দীপশিখা বৰা। আৰু সেই দীপশিখা বৰাই কি কৰিব অকলে, ক্লাছত নতুন কাক মাতিব, ক্লাছৰ শেষৰ বেঞ্চত অকলে মনে মনে বহি আছিল। আৰু তাক উদ্ধাৰ কৰিছিল মিছ শ্বহীদা বেগমে, আৰু উদ্ধাৰ কৰি আনি নিজৰ আসনত, মানে মোৰ লগৰ আসনত নিজৰ স্থান দিছিলে। আৰু এইদৰে তোমাৰ মোৰ কথা হ'ল, মিঠা মিঠা কথা, ভাল লগা কথা, বন্ধুত্ব আৰু বান্ধৱীৰ পৰা প্ৰিয় বান্ধৱী। তোমাৰ হাঁহিবোৰ, আমি দুজনী যে হাঁহি থাকোঁ, খালি বাগৰি বাগৰি যাওঁ হাঁহি হাঁহি, মোৰতো পেটেই বিষাই যায় হাঁহি থাকিলে। এতিয়া হাঁহিবোৰ বৰ মিছ কৰোঁ, কিন্তু মোৰ হাঁহি থকা গুণটো যোৱা নাই। এতিয়াও হাঁহো জানো, ইমান হাঁহো। মোক জানা পদুমীয়ে যে ইমান গালি পাৰে হাঁহাৰ কাৰণে, তেতিয়াই হাঁহি দিওঁ যে। উপায় নাই নহয়, কি কৰিবা, ক্লাছত হাঁহি উঠিলে মই হাঁহিটো কেনেকৈ ৰখাম বাৰু কোৱাচোন। তোমাৰো চাগে এনেকুৱা হয় ন? আৰু বিশেষকৈ মোৰ কি মনত পৰে জানা, তুমি যে নাটকৰ ৰতনী হৈছিলা, আৰু তোমাক যে বৰ্তাই হাঁহিব কৈছিলে, নাই কান্দিব কৈছিলে, আৰু তুমি কি কৰিছিলা, হাঁহি হাঁহি। মোৰ যে মনত পৰে এতিয়াও। আৰু মই যে মালতী যে গান গাই গাই নিজৰ মানুহজনক পতাইছিলে। বাৰু সেই কথাবোৰ খুব মনত পৰে। আৰু নাটকত যে মই শ্ৰেষ্ঠ অভিনেত্ৰী হৈছিলোঁ, তোমাৰ বৰ্তাৰ কাৰণে হৈছে মই নাটকৰ অভিনেত্ৰী। এতিয়া আৰু নাটকো নাই, অভিনেত্ৰীও নাই, সকলো শেষ। তোমালোক থাকিলে চাগে তামাম হৈ গ'লো হয় আৰু মই। বাৰু যি কি হওক, ভালদৰে থাকিবা। জন্মদিনৰ বহুতো শুভেচ্ছা থাকিল। আৰু বাকী কথাবোৰ আকৌ লিখিম তোমালৈ, আকৌ শুনাম তোমাক মোৰ শব্দৰে, ৰুহি আহমেদৰ শব্দৰে আপুনি শুনিব পাব দীপশিখা বৰালৈ লিখা এখনি, কি বাৰু, ৰঙা খামৰ চিঠি। কাৰণ নীলা খামৰ চিঠিটো প্ৰিয়তমলৈহে লিখে, মই আকৌ প্ৰিয় সখীলৈহে লিখোঁ। ঠিক আছে, আজিলৈ সামৰিছোঁ। হাঁহি থাকিবা, জন্মদিনৰ বহুতো শুভেচ্ছা থাকিল।